এনেকে সুস্থ কৰি দিলে মই চকলেট নিদিম মানে শুনি লোৱা মোৰ পকেটত চকলেট আছে আৰু এইটো কিবা এই আচল বস্তুটো ইয়াতে আছে ৰবা এইটো তুমি চালে একো নেদেখা মই ইয়াত এটা মন্ত্ৰ মাৰিব লাগিব মন্ত্ৰ মাৰিলেহে ইয়াত থকাখিনি ওলাব ৰবা এতিয়া তোমালোকৰ খা খবৰ কেনেকুৱা খাই বৈ আহিছা নে ঘৰত কি খাই আহিছা মই বাৰু ভাত খাই আহিছো ভাত খাই আহিছো তুমি কি খাই আহিছা ঠাণ্ডা ভাত ঠাণ্ডা ভাত খাব নালাগে বাহি ভাত যিটো ঠাণ্ডা হয় এই ভাতটো আমাৰ খোৱাৰ উপযোগী হৈ নাথাকে ভাত বনোৱাৰ বা ভাত ৰন্ধাৰ 1.5 ঘণ্টা সময়ৰ ভিতৰত খাব লাগে আৰু তাৰপাছত সেইটো খোৱাৰ উপযোগী হৈ নাথাকে তাত বীজাণু বেক্টেৰিয়া বুলি কয় বেক্টেৰিয়া কি সেইটো তোমালোকে ওপৰত পাছলৈ পাই যাবা কিন্তু এতিয়া বেক্টেৰিয়াটো মই বুজাই নাথাকো দেই এতিয়া তোমালোকে কোনে ভাত খাই মাছেৰ কি খাই আহিছিলা তুমি তাৰমানে তোমালোকে মাছ খাই ভাল পোৱা ন ভাল পোৱা হয়নে আচ্ছা মই যে কৈছিলো ইয়াত কিবা এটা মই আনিছো হয় নহয় ইয়াত যে মই আনিছো ৰবা দেখুৱাই আছো ৰবা মাছটো বাৰু এনেকুৱা আছে নেকি তোমালোকে খোৱা মাছবোৰ এনেকুৱা নেকি চোৱাচোন ৰবা কাইজা ইফালে মাছে আনাইছে আচ্ছা দিয়া এতিয়া মাছ কেইটা দিয়া এইটো কি চিনি পাইছানে দেই এইটো কি মা আৰু এইটো কি এই দুইটা লগৰ এইটো কি হ'ল এতিয়া চোৱাচোন আমি এনেকে চোৱাচোন মা হয়নে এই দুইটা যদি আমি লগ কৰি দিম কি হ'ব ৰবা মা আকৌ মা হ'ল হৈছে নে মা বঢ়িয়া এই মাছটো তোমালোকে বিচাৰি থকা মাছটো এইটো হয়নে হয়নে নহয় হয় আচ্ছা এতিয়া আমি এটা পদ্য গাম হ'বনে পদ্য গাই ভাল পাবা নোপোৱা বাৰু পাবা নোপোৱা আচ্ছা পদ্যটো হ'ল পদ্যটো আমি গাম দেই চবেই প্ৰথমে মই গাম তাৰপিছত তোমালোকে আমি একেলগে গাম দেই ৰহিমলাই মাছৰ পাচি মূৰত লৈ যায় উৰি উৰি চিলনীয়ে ৰং মনে চাই মানে কি আছিলে ৰহিমলাই মাছৰ পাচি মূৰত লৈ যায় উৰি উৰি চিলনীয়ে ৰং মনে চাই আকৌ পিছৰ খিনি দেই এতিয়া আকৌ চিলনীয়ে শোল এটা থাপ মাৰি ধৰে ৰহিমলাই নজনাকৈ লৈ উৰা মাৰে হ'বনে হ'ব এতিয়া তোমালোকে কি কি মাছৰ নাম জানা কোৱাচোন বাৰু ৰৌ মাছ আৰু বৰালি
বৰালি মাছ বল্লি মাছ বল্লি বুলি কয় চেং মাছ গৰৈ মাছ তোমালোকে কি কয় এক ছেকেণ্ড এইফালে আছোন কি কোৱা তোমালোকে বৰালি মাছটো বল্লি মাছ বুলি কোৱা হয়নে কিছুমানে বল্লি মাছ বুলি কয় আৰু কিছু সংখ্যালঘু অধ্যুষিত অঞ্চলত কি বুলি কয় বল মাছ বুলিও কয় আচলতে মাছটো আমি আমাৰ অসমীয়া ভাষাত বৰালি মাছ বুলি কওঁ কিন্তু এখেতক এই যে কৈছে বল্লি মাছ বুলি এই বল্লি মাছটো আমি ভুল বুলি ক'ব নোৱাৰো বা বল মাছ বুলি যে কয় সেইটো ভুল বুলি ক'ব নোৱাৰো এতিয়া তোমালোকে অমিতা খাই ভাল পোৱা নোপোৱা হয়নে এই অমিতাটো কিছু জেগাত মৈত ফল বুলিও কয় জানানে কিছু জেগাত অমিতাটো মৈত ফল বুলি কয় আৰু কিছু জেগাত পাবদা বুলি কয় গম পাইছানে কিন্তু আমি সেই বুলি যেতিয়া আমি তাক লিখিম পাবদা বা মৈত ফল বুলি লিখো লিখিলে আমি কি লিখিম তাক অমিতা অমিতাটো কেনেকৈ লিখিম যদি আমি ইয়াত অমিতা হয়নে অমিতা এই গোটেইকেইটাতে লগ লগাই দিওঁ আমি অমিতা হয়নে পিছলা বুলি গাইছিলে হয়নে আমাৰ অসমীয়াত পিছল বুলি কয় দেই বা পিছল খাই গ'ল পিছলা বুলি নাজানে নহয় তাই জানে কাৰণে তাই গালে পাহৰি গৈছে তাই কৈছে মোৰ মাজে মাজে ভুল হ'ব পাৰে ছাৰ আপুনি শুধৰাই দিব আচ্ছা আমি গান গালো হয় নহয় এতিয়া আমি নতুন বস্তুটো চাইছোঁ দেই এইটো কি চিনি পাইছানে এইটো কি বাৰু এইটো কি হয়নে আৰু এইটো কি হয়নে এইটো কি আচ্ছা এতিয়া এটা কাম কৰাচোন তোমালোকে এনেকে মোৰ ফালে এইটো ঘূৰি লোৱাচোন মোৰ ফালে ঘূৰি লোৱাচোন ঠিক আছে হয়নে আমি এইটো কি চ হয়নে এইটো কি ম হয় এতিয়া এটা কাম কৰাচোন মই যেতিয়া ম বুলি ক'ম তোমালোকে এনেকে সোঁ হাতখন ওপৰলৈ দিবা আৰু যেতিয়া চ বুলি ক'ম বাওঁ হাতখন ওপৰলৈ দিবা হ'বনে হ'ব নহয় তোমালোকে চিধাকে থিয় হোৱা চিধাকে এটা লাইন অকণমান মাজত হাত ৰাখি ল'বা দেই দুইটাৰ মাজত অলপ হাত ৰাখি ল'বা হ'বনে ঠিক আছে এইটো কি সোঁহাত দেই ম এইটো কি ম চ আচ্ছা আকৌ দেই এইটো হয়নে আৰু এইটো কি এইটো কি চ হয়নে হয় নহয় এইটো চ বা দ্বিতীয় চ চ আৰু চ আৰু চ এইটো মা চ হয়নে এতিয়া আমি কি কৰিম মা বুলি ক'লে সোঁ হাতখন আগলৈ দিম হয় নহয় আৰু চ বুলি ক'লে বাওঁ হাতখন আগলৈ দিম হয় নহয় হয়নে মনত ৰ'ব এবাৰ কৰি চাওঁ মা ওপৰলৈ নহয় আগলৈ গম পাইছানে এইটো ওপৰলৈ মই তেতিয়া কৈছিলো ওপৰলৈ হয় নহয় আৰু এবাৰ মই কি কৈছো আগলৈ দিম হয় নহয় ওপৰলৈ কৈছো নাই কোৱা নহয় বুজিয়ে পোৱা নাছিলে পাইছা এইজনী বিৰাট হয়নে মাছ খাব আহিছে হয়নে আচ্ছা পাছত পাহৰি হয় নহয় এতিয়া দেখিছা কি চাইকেল মাছৰ পাচিটো
আৰু চৰাই আৰু মানুহ এটা মানে চাইকেল চলাই মাছৰ বাছি এটা চৰাই মানে পিছফালে উঠি চৰাই এটা গৈ আছে হয় নহয় এতিয়া চোৱা মাছ বেপাৰী